हेलो एवरीवन दीप्तिराणी ब्लगले आपनालोक सकलोके आदरणी जनाइছো আজি মই সকলোৰে ফেভাৰিট বাটাৰ চিকেন বনাব লাইছো আৰু তাৰ কাৰণে এয়া বিলাহী ৰাফলি চপ কৰি লৈছো এয়া বিলাহীখিনি এয়া পানী মই গৰম কৰি ৰাখিছো 1 লিটাৰ মান পানী হয় তাতে মই এখিনি দি দিলো তাতে এটা পিয়াজ মিডিয়াম সাইজৰ ৰাফলি চপ কৰি লৈছো এখিনিও দি দিলো তাৰ পাছত এয়া দুখিলা তেজপাত দুটুকুৰা কৰি দিছো এটুকুৰা দালচিনি দিছো ফ্লেভাৰৰ কাৰণে এয়া 4টা ইলাচি দিছো এটা লং দিছো এয়া 1 ইঞ্চি মানৰ আদা দুটুকুৰা কৰি দিছো 3টা নহৰুৰ কলি দিছো 9টা মান কাজু হয় এয়া আধা চামুচ ৰেড চিলি দিছো এতিয়া ধুনীয়াকৈ এইখিনি একদম সফট এণ্ড মেচি হোৱালৈকে এইখিনি মই 10 মিনিট মান উতলাম এইখিনি ঢাকি ফুল গেছত প্ৰথমতে 5 মিনিট মান উতলাম তাৰ পাছত গেছটো কমাই দিম এয়া চিকেন লৈছো 500 গ্ৰাম মই লোকেল চিকেন লৈছো আৰু বয়লাৰ চিকেনটো বনাব পাৰি এলিস মই বন থকা লোকেল চিকেন লৈছো আৰু এতিয়া মই ফাৰ্স্ট মেৰিনেশন কৰিম তাতে মই এয়া আন্দাজমতে নিমখ দিছো এয়া জিঞ্জাৰ পেষ্ট লৈছো আধা চামুচ নহৰু পেষ্ট দিলো তাতে অকমান নেমু চিপি দিম এতিয়া ধুনীয়াকৈ চিকেনখিনি মেৰিনেশন কৰি দিম আৰু এইখিনি মই এতিয়া 10 মিনিট মান থৈ দিম যাতে নিমখ আৰু আদা নহৰু ধুনীয়াকৈ চিকেনখিনি সোমায় আৰু মই চিকেনখিনি এনেদৰে কাট কৰি লৈছো যাতে ধুনীয়াকৈ মছলাখিনি সোমাব পাৰে গোটেইখিনি চিকেনত এনেকৈ কাট কৰি ল'ব লাগিব এয়া এইখিনিতে উতলিবলৈ লৈছে আৰু ইয়াতে মই বাটাৰৰ 4টা কিউব দি দিছো এয়া ফাৰ্স্ট মেৰিনেশন হৈ গ'ল এতিয়া মই সেকেন্ড মেৰিনেশন কৰিব লাগিব এতিয়া মই ইয়াতে অলপমান মিঠাতেল দিম আৰু চিকেন টিক্কাখিনি ৰেড কৰিবৰ কাৰণে কালাৰ দিব নালাগে এয়া ৰেড চিলি দি দিছো তেলত ৰেড চিলি দিলে একদম ধুনীয়া কালাৰ এটা উঠে এয়া অকণমান নিমখ দিছো আন্দাজমতে তা নিমখ দিয়াৰ পাছত এতিয়া মই ইয়াতে দৈ দি দিম একদম এনেকুৱা দৈ হ'ব লাগিব হাংকাৰ তাৰ পাছত এয়া নেমুৰ ৰস অকণ আকৌ দি দিলো এইখিনি ধুনীয়াকৈ এতিয়া মিলাই লম তাৰপিছত এতিয়া মই চিকেনখিনি অকণমান চেপি পেলাই ইয়াতে দি দিম এয়া মই চেপি লৈছো যাতে এক্সেছ পানীখিনি ওলাই যায় এতিয়া বেটাৰখিনি একদম ধুনীয়াকৈ চিকেনখিনি মেৰিনেশ্যন কৰি 10 মিনিট মান থৈ দিম এয়া 10 মিনিট হৈ গ'ল আৰু একদম ধুনীয়া হৈছে বিলাহীখিনি ধুনীয়াকৈ গলি গৈছে আৰু এইখিনি এতিয়া মই ষ্টপ কৰি দিম ঠাণ্ডা হোৱালৈকে এইখিনি ঠাণ্ডা হৈ যাব তাৰ পাছত মই ব্লেন্ডাৰত একদম স্মুথ পেষ্ট বনাই লম একদম ধুনীয়া স্মুথ পেষ্ট হৈ গ'ল এতিয়া মই এইখিনি এনেকৈ জালি থকা চিকনিত চেকিব লাগিব স্মুথ পেষ্ট হ'ব লাগিব যাতে বিলাহীৰ স্কিনখিনি ইয়াতে ৰৈ যায় এনেকৈ চেকি ল'ব লাগিব এয়াই অকল বিলাহীৰ স্কিনখিনি আৰু যিখিনি স্পাইচ দিছিলোঁ তাৰে টুকুৰা টুকুৰিখিনিহে থাকিলে আৰু এইফালে একদম স্মুথ পেষ্ট হৈছে আৰু কালাৰ কেনেকুৱা সুন্দৰ হৈছে এতিয়া পেনখন পাতি অকণমান এচামুচমান মই মিঠাতেল দিম তাতে বাটাৰ চিকেন যেতিয়া বাটাৰটো যাবই এয়া বাটাৰৰ 6টা কিউব দিছো এয়া জিঞ্জাৰ পেষ্ট আধা চামুচ
আৰু এটা গ্ৰীণ চিলি দুটুকুৰা কৰি দিছো একদম ফ্লেভাৰ কেনেকুৱা ধুনীয়া ফ্লেভাৰ আহিব এতিয়া এই বাটাৰখিনি ধুনীয়াকৈ মেল্ট হৈ গ'ল আৰু মই এই পিউৰিখিনি ইয়াতে মই ঢালি দিম ইফালে এতিয়া এইখিনি ধুনীয়াকৈ মিলাই দি অকণমান কস্তুৰী মেথি দি দিম কাৰীখনত মিঠাৰ টেষ্টটো আহিবৰ কাৰণে অকণমান আধা চামুচ চেনি দি দিছোঁ এইখিনি এতিয়া 10 মিনিটমান উতলি থাকিব এইখিনি হয় মানে মই চিকেনখিনি ফ্ৰাই কৰি ল'ম এতিয়া কাৰীখন উতলিছে আন্দাজমতে নিমখ দি দিছোঁ এতিয়া এবাৰ লৰাই দিম এতিয়া চিকেনখিনিৰ পৰা অলপমান পানী ওলাইছে এইখিনি গোটেইখিনি শুকাব লাগিব আপোনালোকে গ্ৰিলো কৰিব পাৰে গ্ৰিল কৰিলে পানী যিখিনি এতিয়া ওলাইছে এইখিনি চান্সটো নাথাকে আৰু এতিয়া মই এইখিনি এবাৰ লৰাই দিছোঁ যাতে দুইফালে দুইটা চাইডে ধুনীয়াকৈ সিজে এতিয়া পুনৰ ঢাকি দিম এতিয়া এয়া চিকেন হৈ গ'ল একদম গ্ৰিল চিকেনৰ নিচিনাই হৈছে এতিয়া মই ইয়াতে চিকেনখিনি দি দিম 5 মিনিটমান এই টমেটো পেষ্টখিনিৰ লগতে উতলিবলৈ দিম যাতে চিকেনখিনি একদম ধুনীয়া জুচি হৈ যায় আৰু ইয়াতে একদম লাষ্ট ষ্টেজ আৰু হৈ গৈছে ক্ৰীম দি দিছোঁ 4-5 চামুচমান মই ক্ৰীম দি দিলোঁ একেবাৰে লাষ্টত এয়া ধনিয়া দি গেছটো অফ কৰি দিলোঁ মোৰ বাটাৰ চিকেন কাৰী হৈ গ'ল টেষ্টি কালাৰ কি ধুনীয়া সুন্দৰ হৈছে খাবলৈও বহুত টেষ্টি হৈছে আৰু প্লেটিং কৰি আপোনালোকৰ ওচৰলৈ আকৌ আহিছোঁ আজি মোৰ সুপাৰ ডুপাৰ বাটাৰ চিকেন হৈ গ'ল আৰু খাবলৈ বহুত টেষ্টি হৈছে মইনো কেনেকৈ বনালোঁ আপোনালোকেও দেখিলে এনেদৰে বনাই খাব বহুত টেষ্টি পাব আৰু আজি ভিডিঅ'টো যদি ভাল পাইছে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আজিলৈ আহিছোঁ থেংক ইউ বাই বাই